হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকলৈ মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো নৰসিংহ, মানধনিয়া আৰু ভেদাইলতা দি মই মাগুৰ মাছৰ জোল বনাম। নৰসিংহ আৰু ভেদাইলতাৰ বহুতেই গুণ আছে, খাবলৈও ভাল লাগে। ভেদাইলতা গুণ কৈ শেষ কৰিব নোৱাৰি। ভেদাইলতা স্বাস্থ্যৰ কাৰণেও ভাল। ভেদাইলতাৰ মানুহৰ পেটৰ অসুখ হ'লে বা কিবা হ'লে খালে ভাল হয় সোনকালে, আৰু প্ৰসূতিৰ কাৰণে অতিকৈ ভাল। মাগুৰ মাছৰ জোল বনাবলৈ মাগুৰ মাছ মই 4টা কাটি নিমখ আৰু হালধি সানি লৈছোঁ। নৰসিংহ পাত কেইখিলামান লৈছোঁ, ভেদাইলতা পাত লৈছোঁ মই এয়া, তাতে মই লৈছোঁ এইটো মানধনিয়া পাত। তাতে মই আলু এটা অকণমান সৰু সৰুকৈ কাটি লৈছোঁ, মানে এই পিয়নিত পিচি লৈছোঁ। এয়া ৰচুন আৰু আদা অকণমান পিচি লৈছোঁ, নিমখ হালধি, তাতে মই জিৰা গুটি অকণমান লৈছোঁ, আৰু বেছি মছলা মই নিদিওঁ। এইকেইটা লৈয়ে মই এখন মাছৰ জোল বনাম, মাগুৰ মাছৰ জোল। আহকচোন মাগুৰ মাছৰ জোল বনাওঁ। এয়া মই প্ৰথমতে নৰসিংহ আৰু ভেদাইলতা, এয়া মানধনিয়া মই একেলগতে পিচি ল'ব লাগিব মানে মই মিক্সিত দি একেবাৰে গুড়া কৰি ল'ম। নৰসিংহ আৰু ভেদাইলতাবোৰ প্ৰথমতে পাত ভালকৈ ধুই ল'ব লাগিব। ধোৱাৰ পাছত আপোনালোকে এইদৰে ঠাৰিবিলাকৰ পৰা পাতটো এৰুৱাই মিক্সিত দি ল'ব লাগিব। ভেদাইলতাখিনি মই ভালকৈ ধুই আনিছোঁ, এয়া মই ভৰাই দিছোঁ। লগতে মই মানধনিয়াখিনিও দি দিছোঁ। এয়া মানধনিয়াখিনিও দি মই সেইখিনি পেষ্ট কৰি লওঁ, পিচি ল'ব লাগিব। এয়া মই ভেদাইলতা পিচা হৈ গ'ল, এয়া মই পিচি ল'লোঁ। এতিয়া মই মাছখিনি ফ্ৰাই কৰি লওঁ। গেছটো অন কৰি মই কেৰাহীখন গৰম হ'বলৈ বহাই দিছোঁ। কেৰাহীখন গৰম হৈছে, মই তেল দি দিছোঁ। মই সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ, এয়া সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে মই মাছকেইটা ফ্ৰাই কৰি লওঁ। তেল গৰম হোৱালৈকে অকণমান ৰ'ব লাগিব। তেল গৰম হৈছে, মই মাছকেইটা দি দিছোঁ তেলত। প্ৰথমতে মই মাছকেইটা এয়া কেৰাহীত দি দিলোঁ। কেৰাহীত দিয়াৰ পাছত মই লুটিয়াই দিছোঁ। মাছকেইটা দুই চাইডে ভালদৰে সিজাই ল'ব লাগিব। এতিয়া মই দুই চাইডে ভালদৰে সিজাই লৈছোঁ, লুটিয়াই লৈছোঁ, আৰু অকণমান পাছতে হৈ যাব। মই মাছকেইটা নমাই লৈছোঁ। মাছকেইটা নমাই ল'ব লাগে, কাৰণ একেৰাহে দি থাকিলে মাছকেইটা বেছি টান হ'ব, গতিকে অলপ ঢিলা কৰি ৰাখিলেও একো কথা নহয়। পাছত পানী দিব লাগিব। জিৰা গুড়ি, এই মাছৰ তেল আছে, তাতে মই জিৰা গুড়ি কেইটামান পেলাই দিছোঁ, কমকৈ দিছোঁ। মই বেছি মছলা ইউজ নকৰোঁ। জিৰা গুটিকেইটা ফুটাৰ লগে লগে মই পিঁয়াজখিনি দি দিম। এয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজো মই বেছি দিয়া নাই, কমকৈ দিছোঁ। মা মছলা নিদিওঁ কেলৈ, কাৰণ এইটো এটা দৰৱজাতীয় বস্তু, গতিকে বেছি মছলা দিলে তাৰ গুণাগুণটো নাইকিয়া হৈ যাব, গতিকে মই দিয়া নাই। এতিয়া মই ৰচুন অকণমান পিচি লোৱা আছিলে, মই লগে লগে দি দিছোঁ। এতিয়া দি দিম মই আলু এটা মই অলপ সৰু সৰুকৈ বা পিয়নিখনত মই কৰি পেলাই অকণমান মিহিকৈ কৰি লৈছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে, নিদিলেও কোনো কথা নাই।
মই আলু এটা দি দিছোঁ। এতিয়া মই দি দিছোঁ হালধি। আপোনালোকে প্ৰয়োজন অনুসাৰে হালধি দিব। এতিয়া মোৰ হৈ গ'ল। মই এতিয়া দিব লাগিব ইয়াৰ ভেদাইলতা আৰু মান ধনিয়া নৰসিংহ পিচি লোৱা, এইখিনি মই দি দিছোঁ। পানী অকণমান ইয়াত মিক্স কৰি দি দিছোঁ আৰু খালি দি দিছোঁ, গাণ্ডাটোত লাগি ধৰি আছিলে গতিকে। পানী আপোনালোকে প্ৰয়োজন অনুসাৰে দিব, কিমানখিনি আপোনালোকৰ জোল দৰকাৰ হয়। এতিয়া মই নিমখ দিম, কাৰণ পানীটো জোখটো চাইহে মই নিমখ দিব পাৰিম, গতিকে এতিয়া দিছোঁ মই নিমখ। আপোনালোকে সোৱাদ অনুসাৰে দি ল'ব। এতিয়া মই দি দিব লাগিব ফ্ৰাই কৰা মাগুৰ মাছকেইটা। এতিয়া ভালদৰে উতলিবলৈ দিব লাগিব। মই জালুক অকণমান লৈছিলোঁ, জলকীয়া মই দিয়া নাই, জালুক অকণমান লৈছোঁ। এয়া জালুক মই দি দিছোঁ। আপোনালোকে জালুক বেছি খালে বেছি দিব, কম খালে কম দিব। মই মোৰ নিজৰ জোখৰ অনুসাৰে দিছোঁ। এতিয়া ঢাকি দিব লাগিব, কাৰণ অকণমান দেৰি সিজাব লাগিব। ঢাকোনটো মই দি দিওঁ। এতিয়া মই অলপ 3 মিনিটৰ কাৰণে মই ঢাকোনখন বহাই দিছোঁ। এতিয়া মই এটা পাত্ৰত নমাই লৈছোঁ। বন্ধু বান্ধৱীসকল, মোৰ ৰেচিপিটো হৈ গ'ল। এয়া দেখিবলৈ ভালেই লাগিছে, খাবলৈও চাগে ভাল লাগিব, গতিকে আপোনালোকেও বনাই খাব। মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, চাই আপোনালোকে কেনে পালে মোক জনাব। যদি ভাল পায় মোক কমেণ্ট বক্সত জনাব। ভেদাইলতা মান ধনিয়া স্বাস্থ্যৰ কাৰণে উপকাৰী, সেইবাবে মই আজি আপোনালোকৰ আগলৈ এই ভেদাইলতা মাছৰ জোল আপোনালোকৰ আগলৈ লৈ আনিলোঁ। যদি ভাল পায় আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰতে থকা বেল আইকনটো টিপিব। তেতিয়া আপোনালোকৰ কমেণ্ট বক্সত মোৰ নতুন নতুন ভিডিঅ'বোৰ গৈ থাকিব, আপোনালোকে চাবলৈ পাব। গতিকে বন্ধু বান্ধৱীসকল, খাব, খালে আপোনালোক উপকৃত হ'ব। নতুন ভিডিঅ'লৈ অহা প্ৰতিশ্ৰুতিৰে মই আজিলৈ সামৰিছোঁ। ধন্যবাদ।